Pin siapa? Oh, hai Cái này không lao vậy nữa. Lao vậy. Cái này নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোকে জানে যে মই আহিছিলো মাজুলী আৰু মাজুলীৰ আজি তৃতীয়টো দিন অৰ্থাৎ আমি মাজুলীৰ পৰা আৰু ঘৰলৈ বুলি যাত্ৰা কৰিম আজি ভাবিছো দুই এখন মাজুলীৰ সত্ৰ চাওঁ দৰ্শন কৰোঁ কাৰণ মাজুলী বুলি ক'লে সত্ৰ সংস্কৃতি আৰু সত্ৰ সংস্কৃতিৰ ঠাইলৈ আহি যদি সত্ৰ দুই এখন দৰ্শন নকৰোঁ তেনেহ'লে ভাল নালাগিব আসলতে সত্ৰখন চাম বুলিয়ে আহিছো কিন্তু সময়ৰ যেহেতু নাটনি গতিকে দুই এখন সত্ৰ চাবলৈ চেষ্টা কৰিম প্ৰথমতে যাওঁ আউনীআটী সত্ৰ তাৰ পিছত কমলাবাৰী সত্ৰ চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে সকলোৱে জানে মাজুলী বুলি ক'লে মুখাশিল্প বিখ্যাত গোটেই ভাৰতবৰ্ষ বা গোটেই পৃথিৱীৰ ভিতৰত এই মুখাবিধ বনোৱা কেৱল একমাত্ৰ এখনেই ঠাই আছে সেইখনেই হৈছে মাজুলী গতিকে মাজুলীৰ সেই মুখাশিল্পৰ সামগ্ৰী সত্ৰলৈ যাবলৈ চেষ্টা কৰোঁ আৰু এইখন খুব সুন্দৰ এখন মিচিং তেওঁলোকৰ গামোচা পিন্ধাই দিছিলে প্ৰথম দিনাই নহয় যোৱাকালি পিন্ধাইছিলে আৰু এইখন তেওঁলোকৰ লৈয়ে আজি মাজুলীৰ সত্ৰবোৰ দৰ্শন কৰোঁ আহক আৰু আছিলোঁ এইখন ৰিচং ৰিজৰ্টত আৰু খুব ধুনীয়া এইখন ৰিজৰ্ট আৰু আপোনালোকে কেতিয়াবা মাজুলীলৈ আহিলে গড়মূৰ সত্ৰৰ ৰিচং ৰিজৰ্টখনত থাকিব পাৰিব খুব ধুনীয়া এক পৰিৱেশ আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা তেওঁলোকৰ এইফালেও আছে আন চাইডেও আছে আমি ইয়াতে আছিলোঁ আমাৰ ৰুমটোৰ নাম আছিলে চম্পা আৰু থাকি খুব ভাল লাগিল আৰু গোটেই ৰাতি বৰষুণ দিছে ইমান ধুনীয়া পৰিৱেশত থাকি খুব ভাল লাগিল কিন্তু মোৰ বাহিৰৰ অৱস্থা যিটো যে ৰাতি বৰষুণ পৰিল সেইটো এটা পৰিৱেশ সি অনুভৱ কৰিছে ৰাতি মই ভাবিছোঁ ক'ত ভূমিকম্প আহিছে যিহেতু অকণমান চাংঘৰৰ নিচিনা সি মানে বিচনা ঠিক ঠাক কৰি আছে লৰাই আছে এতিয়া যাবলৈ ওলাইছোঁ সত্ৰ দৰ্শন কৰিবলৈ আৰু মাজুলীবাসী প্ৰত্যেকজন লোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে ইয়াতে আহিছিলোঁ আৰু খুব ভাল লাগিল প্ৰতিজন লোককে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে তেওঁলোকৰ আতিথ্য মৰম চেনেহ সঁচাকৈ ব্যতিক্ৰম আৰু খুব ভাল লাগিল আৰু এতিয়া গৈ আছোঁ সত্ৰসমূহ চাবলৈ অকণমান সত্ৰসমূহৰ পৰা ভিডিঅ' দুই এটা দিবলৈ চেষ্টা কৰিম বলক চামগৈ এতিয়া আহি আছোঁ দক্ষিণপাট সত্ৰ চাবলৈ ভাবিছিলোঁ আউনীআটী সত্ৰ যাম কিন্তু চেষ্টা কৰিম আউনীআটী সত্ৰলৈ যাবলৈ কিন্তু দক্ষিণপাট সত্ৰখন চাবলৈ অকণমান মন গ'ল আৰু দক্ষিণপাট সত্ৰৰ মহত্বও বহুত এতিয়া দক্ষিণপাট সত্ৰলৈ আহি আছোঁ আৰু ইয়াতে মই এটা কথা খুব ভাল লাগিছে যে মাজুলীখন সেই মাজুলী এতিয়া হৈ থকা নাই মাজুলী বাট পথ ৰাস্তা পদূলি যথেষ্ট উন্নত আৰু বেয়া পথ বুলি পোৱাই নাই বুলি ক'ব পাৰি যে মাজুলীলৈ আহোঁতে কোনো ধৰণৰ ৰাস্তা পদূলিৰ সমস্যা একো পোৱা নাই আৰু মই এদিন লাইভ ভিডিঅ' তাত কৈছিলোঁ যে মাজুলীবাসীৰ লোকসকলৰ মৰম চেনেহ আতিথ্যটো খুব বেলেগ আচলতে এইকাৰণে কৈছিলোঁ তেওঁলোকৰ মই মানে কালি যিখন মানে ৰিজৰ্টত আছিলোঁ দাদাজনক মই সুধিছিলোঁ যে ৰাতি আমি দেৰিকৈ সোমামি দেই কাৰণ ভাত খাবলৈ গৈছিলোঁ এখন ঘৰত যিখন ঘৰৰ পৰা আমাৰ ৰিজৰ্টখন প্ৰায় 15 কিলোমিটাৰ মই মানে কৈছিলোঁ যে ঘূৰি আহোঁতে অকণমান দেৰি হ'ব কিবা অসুবিধা হ'ব নেকি কৈছে নাই ইয়াতেতো 24 ঘণ্টাই খোলা মানে গিৰিয়ক ঘৈণীয়েকৰ কাজিয়া বাহিৰে মাজুলীত কোনো ধৰণৰ তেনেকুৱা অপৰাধ নাই আচলতে সঁচাকৈ হয় যে মাজুলীত তেনেকুৱা ধৰণৰ একো অপৰাধ আচলতে নাই মই আগতেও কৈছোঁ যে প্ৰায়বোৰ মানুহৰ আচলতে মই গেটে দেখা নাই আৰু গেটে দেখা নাই মানে তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা অসুৰক্ষিত অনুভৱেই নকৰে ইয়াত মানে কোনো ধৰণৰ তেনেকুৱা ক্ৰাইম নাই ডাঙৰ খুব সেইকাৰণে ভাল লাগে আৰু তেওঁলোকৰ মৰম চেনেহ আতিথ্যও খুব ভাল লাগে আৰু অকণমান ৰাস্তা পদূলি দেখাওঁ ৰাস্তা পদূলিত ঠেক যদিও মানে গাঁৱলীয়া ৰাস্তাবোৰত কিন্তু ভাল গতিকে অকণমান দেখাওঁ এনেধৰণৰ ৰাস্তা আৰু খুব ধুনীয়া চাওকচোন দেখিও ভাল লাগে নহয় জানো
শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰসাদ এয়া লোৱাৰ পিছত আপোনালোকক এক বিশেষ দেখাওঁ যে ইয়াতে যিবোৰ আছে তেওঁলোকৰ মূল সত্ৰখনৰ খুঁটাসমূহ আপোনালোকে দেখিছেনে কিমান ডাঙৰ ডাঙৰ এয়া কাঠৰ আচৰিত এইটোৱে লাগে যে আগৰ দিনতে বা সেই তাহানিৰ দিনতে ইমান ডাঙৰ ডাঙৰ এয়া কাঠৰ খুঁটাৰে নিৰ্মাণ কৰি থোৱা এই সত্ৰ আজিও উজলি আছে গোটেই বিশ্ববাসীক পোহৰাবলৈ বিশ্ববাসীৰ মনোকামনা পূৰ্ণ কৰিবলৈ বৰ বিশেষ কথা আচলতে ক'বলৈ মন নাযায় বা কথা মুখৰ পৰা কথা বিশেষ নোলায় এনেবোৰ পৰিৱেশত তথাপিও আপোনালোকক দেখাইছোঁ এয়া শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ মূল এয়া প্ৰৱেশদ্বাৰ আৰু মূল প্ৰৱেশদ্বাৰৰ পৰা এয়া হৈছে মূল মণিকূটৰ আপোনালোকক এয়া দেখামগৈ অকণ পিছতে আৰু এয়া হৈছে দক্ষিণপাট সত্ৰৰ মহাপ্ৰসাদ মাজুলী বুলি ক'লে মুখাশিল্পৰ কাৰণে বিখ্যাত আৰু মাজুলীলৈ আহি মুখাশিল্পৰ সামগ্ৰী সত্ৰৰ ওচৰত যদি নাহোঁ সেই যাত্ৰা আচলতে আধৰুৱা হৈ ৰয় সেইকাৰণে আহিলোঁ আচলতে মই আৰু এবাৰ আহিছিলোঁ 5 বছৰমান আগতে আৰু তাৰপিছত এবাৰ আহিছোঁ খুব ভাল লাগিছে আচলতে আৰু মুখাশিল্পৰ যিজন ধীৰেন গোস্বামী ডাঙৰীয়া আছে মোৰ লগতো আছে নমস্কাৰ তেওঁ আচলতে বহু দিনৰ পৰা জড়িত হৈ আছে যোৱাবাৰ যেতিয়া আহিছিলোঁ 5 বছৰমান আগতে তেতিয়াও আপোনাক লগ পাইছিলোঁ আচলতে তেতিয়া আচলতে ভিডিঅ' বনোৱা নাছিলোঁ আজি অকণমান আহিছোঁ যিহেতু আপোনাক অকণমান ৰাইজৰ সৈতে চিনাকি কৰি দিম বুলি ভাবিছোঁ ছাত্ৰ ছাত্ৰী আছে প্ৰশিক্ষণ দি আছে অকণমান কেনেধৰণে বনাই অকণমান দেখাই দিম ইয়াৰ প্ৰথমতে আমাৰ বস্তুটো এওঁলোকে বনাইছে এই ধৰক প্ৰথমতে এইটো দেখিছে নে প্ৰথমতে এইটো বাঁহৰ কাঠি এইটো এটা খাং কৰা যেতিয়া খাংটো হৈ যাব ইয়াৰ পৰা আমি কৰিম কি কুমাৰ মাটি দি এইটো কাপোৰটো মাৰি দিলোঁ কুমাৰ মাটি দি এইটো কটন কাপোৰ মাৰি দিলোঁ আৰু এইটো ফুটাৰ ইয়াৰ পৰা তেতিয়া এইবোৰ চেপ দিছে গৰু গোবৰে চেপ দিবলৈ মই এতিয়া এইবিলাক যে দেখিছোঁ ডাঙৰ ডাঙৰ মুখা চেপ দিছোঁ গৰু গোবৰ যেতিয়া চেপটো সম্পূৰ্ণ হৈ যাব ইয়াৰ পৰা আকৌ পুনৰ কুমাৰ মাটি দি কাপোৰটো মাৰি দিব লাগিব 4 নম্বৰ পৰ্যায় তাৰপিছত কাপোৰটো মাজত ৰ'দত শুকুৱাই মিহি কৰি একেবাৰে অন্তিম পৰ্যায়ত এখেতে কৰি আছে অন্তিম পৰ্যায়তে এভাগ কিহৰ মুখা বনাই আছে হনুমানৰ মুখা বনাই আছে তেওঁ খুব ধুনীয়াকৈ বনাইছে তেওঁ মানে একেবাৰে শেষৰ পৰ্যায়ত আৰু তেওঁ কৰি আছে আৰু খুব ভাল লাগে কাৰণ এইখিনি আপোনালোকৰ লগতে গোটেই অসমবাসীৰ নিজৰ মান সন্মানৰ লগতে কলা সংস্কৃতি জড়িত হৈ আছে তেনেকৈ মই আহিছিলোঁ পৰহি আজি যামগৈ এবাৰ দেখাম বুলি আহিলোঁ হয় অকণমান ভিতৰত দেখাই দিওঁ এতিয়া ৰাতি বাজিছে আচলতে 12টা কিন্তু ইয়াতে আপোনালোকে ধৰিব পাৰিছে নাই মই নাজানো গাড়ী আমি যাব পৰা নাই ইমানেই টান বৰষুণ মানে গাড়ী আপুনি যদি মোৰ মিটাৰটো চাই যে আমি 20ত যাব লগা হৈছে দেখিছেনে আমি 20 স্পীডত যাব লগা হৈছে একোৱে নেদেখাৰ নিচিনা এতিয়া মানে কিমান যে কষ্ট আপুনি চাওকচোন মানে ৰাস্তাটো আপোনালোকে ভালকৈ ধৰিবই নোৱাৰি মানে ইমানেই টান বৰষুণ দিছে এইখিনিতে আমি এতিয়া বিহপুৰীয়া পাইছোঁ আচলতে আৰু আজি ৰাতিটো অৰ্থাৎ বুধবাৰৰ ৰাতি কিমান বৰষুণ দিছে বিহপুৰীয়াৰ ৰাইজে গম পায় গতিকে এনেধৰণে আহি আছোঁ ঘৰ পাবলৈ এতিয়াও বহুত দূৰ আছে কাৰণ ইয়াৰ মতে দেখুওৱা মতে 152 কিলোমিটাৰ এতিয়াও মই যাবলৈ আছে ঘৰলৈকে আৰম্ভ কৰিছিলোঁ মাজুলীত আৰু আহি পালোহি তেজপুৰ
আৰু এখন হৈছে তেজপুৰৰ নতুন এখন দলং চকীঘাট দলং বুলি কোৱা হয় আচলতে এতিয়া লাইট নাই চাগে কাৰেণ্ট গ'ল সেইকাৰণে ষ্ট্ৰীট লাইটবোৰ জ্বলা নাই খুব ধুনীয়া লাগে দলংখন নতুন হৈ আছে যিহেতু আৰু মাজুলীৰ ভ্ৰমণটো খুব বেছি ভাল লগা আনন্দময় যাত্ৰা কিন্তু এইখিনিতে মই এজন ব্যক্তিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বা ধন্যবাদ নজনালৈ নহ'ব তেখেত হৈছে মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ তেখেত অধ্যাপক তেখেত প্ৰবক্তা আৰু তেওঁ হৈছে উপেন বৰা ডাঙৰীয়া আচলতে মই মাজুলী যোৱাৰ পৰা গোটেই গাইডেঞ্চখিনি তেওঁ দিয়া কোনফালে যাব লাগিব বা ঘূৰি আহি আকৌ তেওঁ মাজুলী শেষ কৰাই য'ত মাজুলী এৰিম তাত আকৌ পুনৰ লগ কৰি গোটেই ৰাস্তাটো বটাই দি আহোঁতেও খা খবৰ লৈ থকা মানুহজন হৈছে তেওঁ এজন প্ৰবক্তা তেওঁ গতিকে তেওঁ ইমানখিনি মোক ধ্যান ৰাখিছে লগতে আন যিসকল লোকে মোক নিমন্ত্ৰণ জনাইছিল আচলতে সকলোৱে নিমন্ত্ৰণ জনাইছিল প্ৰত্যেকজন লোকে মোৰ খা খবৰ লৈ আছে তেওঁলোককো মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাজুলী খুব বেছি ভাল লাগিল মাজুলী বুলি ক'লে আপোনালোকে গমেই পাই আছিল যে এসপ্তাহ আগৰ পৰা বা বহুত দিন আগৰ পৰা মই কৈ আছিলোঁ যে মাজুলী মোৰ এক আৱেগ হয় মাজুলী আৰু মাজুলীত আহিবলৈ পাই মই খুব বেছি ভাল পাইছোঁ আৰু প্ৰত্যেকজন লোক বীৰেন দলেৰ পৰা আৰম্ভ কৰি মিচিং যিসকল ভাই ভনীৰ ওচৰত গৈছিল তেওঁলোকৰ পৰা আৰম্ভ কৰি আজি একেবাৰে শেষত ঢকুৱাখানাৰ ৰণোজ সোণোৱাল তেখেতে দিয়া এইখন গামোচা সোণোৱাল কছাৰীসকলৰ গামোচা লৈ যাত্ৰাটো শেষ কৰিছোঁ আৰু প্ৰতিজন লোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ কেৱল উপেন বৰাৰ নামটো লৈছোঁ সেইকাৰণে আপোনালোকে কোনেও বেয়া নাপাব কাৰণ এইকাৰণেই লৈছোঁ তেওঁ মানে মই গোটেই গাইডেঞ্চখিনি তেওঁ আচলতে দিছে গোটেই কথাখিনি তেওঁ মোক মানে গোটেইখিনি তেওঁ কৰি দিছে গতিকে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ কেতিয়াবা মাজুলী আহিলে আকৌ আপোনালোকক লগ পাম আৰু সদ্যহতে এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ খুব ভাল লগা যাত্ৰাটো আছিলে ঘৰলৈ আৰু বেছি দূৰ নাই অহা সপ্তাহত পুনৰ ডিব্ৰুগড়ত আপোনালোকক লগ পাম আৰু চাগে মোক দেখি আপোনালোকে অনুভৱ হোৱা নাই যে মই যে ৰাতিপুৱা যোৱাকালি উঠা আৰু এতিয়া 3টা বাজো অৱস্থাটো মই আহি আছোঁ ঘৰলৈ তেনেধৰণে কৰি আছোঁ আপোনালোকৰ কাৰণে যাত্ৰাসমূহ কিবা ভুল ভ্ৰান্তি থাকিলে আপোনালোকে আঙুলিয়াই দিব আৰু অকণমান ৰাস্তাটো দেখাওঁ আৰু